মাহটো পুৰা অফাৰ মানে এই নৱেম্বৰ মাহটো পুৰা অফাৰ আছে এটা মোবাইল ক্ৰয় কৰিলে পাব 5টাকৈ উপহাৰ দবকাৰ আসাম ইলেক্ট্ৰনিকে দিছে বাম্পাৰ অফাৰ প্ৰথমে ভিডিওটো এটাকৈ শেয়াৰ কৰক শেয়াৰ কৰিলে পাব এটা বাম্পাৰ উপহাৰ Realme লৈ আহিছে এটা মোবাইল ফোন Realme 15T যেটো ফোন দেখা ঠিক আইফোনৰ দৰে অতি কম ডাউন পেমেন্টত ক্ৰয় কৰিব পাৰিব এটা মোবাইল ফোন এই মোবাইল ফোনটো ক্ৰয় কৰিলে পাব 5টাকৈ উপহাৰ দবকাৰ আসাম ইলেক্ট্ৰনিকে দিছে আপোনালোকৰ কাৰণে এই অফাৰ তেন্তে দেৰি কিহৰ এতিয়াই আহক দবকা আসাম ইলেক্ট্ৰনিকত আৰু লৈ যাওক আপোনাৰ মন পছন্দৰ মোবাইল ফোন স্বত্বাধিকাৰীৰ কিছু মন্তব্য আছে আমি শুনা লৈছো Realme 15T এটা নতুন ফোন উলাইছে এক মাহ আগতে উলাইছে বাট আকৌ নতুনকৈ অফাৰ দিছো এটো এতিয়া অফাৰটো এইটো কাৰণ আছিল এটো 12 মাহ EMI কাস্টমাৰৰ হাই ডিমান্ড যেন আমাৰ EMI ডাঙৰকে লাগে লম্বা EMI টো কিস্তিটো কম আহিব লাগে এখানে 12 মাহ EMI দিছো এটো কোনোবা ভাল মানুহ কালুমা ভাল সিভিল আছে ভাল সব আছে ডাউন পেমেন্ট 1000 টকা বা 1500 টকা লৈ আহিলে হল লৈ আহিলে হেতু মোবাইলটো আপোনালোকে ল'ব পাৰিব আৰামত ল'ব পাৰিব আৰু লগতে এইটো মোবাইল কৈ আমি 4টা অফাৰ গিফ্ট ৰাখিছো এটা হল ডিনাৰ সেট Realme ডিনাৰ সেট আৰু এটা হল আপোনাৰ পানী গৰম কৰা কেটলি দুটা এটা হল Realme নেকবেন্ড তিনটা আৰু এটা হল আমাৰ দোকানৰ ব্র্যান্ডিং ব্যাগ 4টা মানে এটা মোবাইল কৈ কিলে 4টা গিফট পাব আপুনি Realme 15 আৰু অফাৰটো আছে আপোনাৰ 7 তাৰিখৰ পৰা 30 তাৰিখলৈকে এই মাহটো পুৰা অফাৰ মানে এই নৱেম্বৰ মাহটো পুৰা অফাৰ আছে Realme 15 ললে হল আহিলে হল 1000 টকা বা 1500 টকা লৈ কি কলে শেয়াৰ কৰিলে সিগাৰেট আছে আপোনালোকে আহিলে হল এটো মই দিম আপোনালোকক এক্সট্ৰা গিফট দিম ডিসকাউন্ট কৰি দিম মই আহিলে হল দবকা বৰমচিতৰ ওচৰত আহিলে হল আসাম ইলেক্ট্ৰনিক সবে চিনি পায় কন্টাক্ট নাম্বাৰ দিয়া থাকিব ফোন কৰিলে হল দবকা আহি থ্যাংক ইউ